আপোনালোকৰ যিটো লাইফ টাইম ইনভেষ্টমেণ্ট সেইটো কি এজন মিস্ত্ৰীৰ ওপৰতে এৰি দিব বিচাৰিছে নেকি? আপোনালোকে ভাবে নেকি যে এটা কনষ্ট্ৰাকশ্যন কোম্পানী গোটেই গুৱাহাটীতে ৰাজত্ব কৰক? আপোনালোকে ভাবে নেকি যে এজন মানুহে গোটেইখিনি কাম ভালকে কৰিব পাৰিব? বহুতখিনি প্ৰব্লেম আছে মাৰ্কেটত, যিবোৰ প্ৰব্লেমৰ চলিউশ্যন মই ভাবি এই কোম্পানীটো বনাইছিলোঁ। আৰু আজি বনাই পেলাই আজি মই বহুতখিনি ৰেছপন্স পাইছোঁ, যে গম পাইছোঁ যে বহুতখিনি প্ৰব্লেম আছে মাৰ্কেটত, যিখিনি মই ছল্ভ কৰিবলৈ লাগিব। আৰু মোৰ ৰেছপন্সিবিলিটি এইখিনি যে মই কেনেকৈ ছল্ভ কৰিম। তো সেইটো কাৰণে এষ্টেট ইণ্টিগ্ৰেল আৰু ষ্টেট স্পেচেছ এটা কোম্পানী হয়। গোটেইখিনি আমি ইণ্টেৰিয়ৰৰ পৰা এক্সটেৰিয়ৰলৈকে এটা ঘৰ ফাউণ্ডেশ্যনৰ পৰা এলিভেশ্যনলৈকে গোটেইখিনি আমি বনাই দিওঁ। তো আপোনালোকে যদি ভাবি আছে এটা ঘৰ বনাম বুলি, কিন্তু তথাপিও কনফিউজনত আছে যে কাৰ দ্বাৰা বনাম, আৰু ভাবি লৈছে যে মিস্ত্ৰী এজনে বনাই দিলে বহুত কম খৰচত হৈ যাব, তো মিস্ত্ৰী এজন ধৰি লওঁ আৰু ধুনীয়াকৈ কামখিনি কৰি লওঁ। এইটোতকৈ ভুল কাম আৰু হ'বই নোৱাৰে। কাৰণ আজিকালি কিছুমান এনেকুৱা আছে যে আৰ্কিটেক্ট এজনে ড্ৰয়িং কৰিলে, হ'ব দিয়ক দাদা মই চাই দিম কামটো। এই বস্তুটোৰ কাৰণে কি হয়, বহুতখিনি প্ৰব্লেম হয়। কাৰণ আৰ্কিটেক্টজনে কোনো প্ৰফেচনেল নহয়। আৰ্কিটেক্টজনে আৰ্কিটেক্ট হয়, বাট তেখেতে সেই কামটো এজ এ প্ৰফেচনেলি নকৰে। তেখেতে খালি তেখেতৰ এটা প্ৰফিটৰ কাৰণেহে তেখেতে কামটো কৰে। তো সদায় মনত ৰাখিব, এটা কাম সদায় বেষ্ট প্ৰফেচনেলছক দিয়াটো আজিকালিৰ যিটো যুগ হয়, আজিকালিৰ যিটো মডাৰ্ণ যুগ হয়, আজিকালি যদি আপোনাৰ ডিজিটেল ভাৰত হয়, তো আপোনালোকে সেই বস্তুখিনি এটলিষ্ট জানিব লাগে যে এটা কোম্পানীক দিয়াটো দৰকাৰ হয়। মানে এজন আৰ্কিটেক্ট, এজন চিভিল ইঞ্জিনিয়াৰে ডাইৰেক্টলি আপোনাৰ ঘৰটো বনাব নোৱাৰে। তাহাঁতে এজন মিস্ত্ৰী লগাই দিব, কাম কৰি আছে, চেম একে কথা। কিন্তু কনষ্ট্ৰাকশ্যন কোম্পানী এটা ৰেছপন্সিবিলিটি লয়, কনষ্ট্ৰাকশ্যন ব্ৰেণ্ড এটাই ৰেছপন্সিবিলিটি লয় যে ঘৰটোত কিবা প্ৰব্লেম হৈছে নেকি। ঘৰটোত যদি কিবা প্ৰব্লেম হয়, মোৰ দায়িত্ব, মোৰ ঘৰ হয়, সেইটো মোৰ হয় গোটেইখিনি। তো সেই বস্তুটো আমি নিজৰভাৱে লওঁ, নিজৰভাৱে। আপোনাৰ ঘৰ বুলি নলওঁ। আমি যেতিয়া ঘৰ বনাওঁ, আমি নিজৰ হিচাপে লওঁ। নিজৰ যেতিয়া লওঁ, তেতিয়া আমি আপোনাৰ নিজৰ ঘৰৰ দৰে চাওঁ। যেনেকৈ আপোনাৰ দেউতাই চাই এটা ঘৰ বনালে, নিজৰ পইচা 50 লাখ টকা লগাই দিছে, আৰু চাই যে কামটো ঠিকে আছে নে নাই, মিস্ত্ৰীয়ে কামটো ঠিকে কৰি আছে নে নাই, সেই হিচাপে আমি চাওঁ। কিন্তু এজন আৰ্কিটেক্ট বা ইঞ্জিনিয়াৰে কি চাব, ঠিকে আছে, ঠিক আছে, মই গুচি যাওঁ, মোৰ হৈ গ'ল কাম। কিন্তু আমাৰ ৰেছপন্সিবিলিটি অকল সেইখিনিয়ে নহয়, আমাৰ ৰেছপন্সিবিলিটি অলপ বেলেগ হয়। আমি কষ্ট ইফেক্টিভো কৰিব বিচাৰিম, আমি কামটোও পাৰফেক্ট কৰিব বিচাৰিম, আমি টাইমতো ডেলিভাৰী দিব বিচাৰিম। আমি আপোনাৰ চিলড্ৰেনৰ ফিউচাৰৰ কাৰণেও যাতে কম পইচাতে হয়, আপোনাৰ চিলড্ৰেন ফিউচাৰৰ কাৰণে যাতে আপুনি ঘৰটো এটা ভাল ধুনীয়া ডিজাইন দিব পাৰে, সেইখিনিও আমি চাব বিচাৰিম। আমাৰ তাতে 100 অফ ভেৰাইটিজ প্ৰব্লেম আমি ছল্ভ কৰিব বিচাৰোঁ, যাৰ কাৰণে আমি এটা কনষ্ট্ৰাকশ্যন ব্ৰেণ্ড, যাৰ কাৰণে আমি কনষ্ট্ৰাকশ্যন কৰি আছোঁ। তো এই বস্তুখিনি নাজানি কিনে মানুহে কি কৰে, মোৰ ঘৰ ফেমিলি মেম্বাৰ এজন আছে, তেখেতক মই লগাই দিছোঁ, তেখেত আৰ্কিটেক্ট হয়, কোনোবা PWD অফিচাৰ ইঞ্জিনিয়াৰ হয়, তেখেতে কৰি আছে, বাট তেখেতৰ কোনো তাতে প্ৰফেচনেলিজিম নাই। তেখেতে জাষ্ট চাইছে, গুচি গৈছে, ড্ৰয়িং এটা কৰি দিছে, বা হৈ গৈছে। এইখিনিয়ে যদি ইমানে ইজি হ'লহেঁতেন, আজিকালিৰ দিনত কনষ্ট্ৰাকশ্যন কোম্পানী কোনো দৰকাৰেই নাছিল। তো এইখিনি মই কথা ক'বলৈ গৈ আছোঁ, আপোনালোক সদায় এডুকেট হ'বলৈ হ'ল, আপোনালোক জানিবলৈ হ'ল যে এজন ইঞ্জিনিয়াৰ বা আৰ্কিটেক্টে আপোনাৰ ঘৰটো ভাল